আজিকালি এই ভিডিঅ'বোৰ চাই এনেকুৱা লাগে যেন হে ভগৱান পৃথিৱীত মই কিয় জন্ম হ'লো এই ছ'চিয়েল মিডিয়াত কিয় আহিলে আৰু ছ'চিয়েল মিডিয়াত আহিলে ছ'চিয়েল মিডিয়াত এই ফটো কিয় দেখিবলৈ পালোঁ সেই ভগৱান ইউটিউব চেনেল এটা V-nood ক্ৰিয়েশ্যন আৰু এতিয়া পৃথিৱী গোটেই কৰোণাই আতংকিত কৰি তুলিছে গোটেই সমগ্ৰ বিশ্বকে লকডাউন কৰি ৰাখিছে আৰু এই সময়তে যিসকলে নেকি গা নুধি সপ্তাহ ধৰি ভিতৰত সোমাই থাকে সেইসকলেও 20 মিনিটৰ মূৰে বা ঘণ্টা মূৰে চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰি দিছে কিন্তু এই চেনিটাইজাৰ ব্যৱহাৰ কৰি আপোনালোকে বাচি থাকিব নোৱাৰিব যদিহে আপোনালোকে এনে ধৰণৰ ভিডিঅ'বিলাক চোৱাৰ পৰা আঁতৰি নাথাকে ইটো সময়ত গোটেই পৃথিৱীতে কৰোণা ভাইৰাছৰ আতংক আৰু সকলোৱে বিপদত ঘৰত সোমাই লকডাউন হৈ আছে আৰু সেই সময়তে কৰোণা ভাইৰাছে মৰাৰ আগতে এনে ধৰণৰ ভিডিঅ'বিলাক দি যেন আমাক তাতকৈ আগে ভিতৰত হেঁচা মাৰি আমাৰ মৃত্যুৰ মুখলৈ ঠেলি পঠিয়াব কিন্তু ভূতৰ ওপৰত দানৰ পৰা আদি আৰু কিছুমান ভিডিঅ' ওলাইছে চ' আমাৰ বাইদেউ এগৰাকী ভিডিঅ' এটা ওলাইছে যি আমাৰ গাঁৱলীয়াসকলক একদম ঠাট্টা কৰি কিবা কৰি একদম ফালি পেলাইছে গাঁৱলীয়া কৈছোঁ শুনা আজি তোমালোকে চহৰৰ মানুহখিনিক হাঁহিছা চৰকাৰে 21 দিন লকডাউন দিয়াৰ বাবে মানিছোঁ তোমালোকৰ ভঁৰাল ভৰি ধান আছে বাৰী ভৰি শাক পাচলি আছে তোমালোকে পাহৰি নাযাবা বানপানীৰ সময়ত চহৰৰ মানুহখিনিয়ে তোমালোকক সহায় কৰে सॉरी এইখিনি তক মই পাহৰিছিলো ইটস হার চয়েস 5 लड़कों के साथ गई थी सुन मेरी बात इट्स हर चॉइस चल बजड़ी ছোৱালী বিলাকে কিবা এটা কৰিলে মাজত আহি যায় ইটস হার চয়েস কিন্তু লৰা এটাই যদি কৈ যায় কি হ'ব তেতিয়া ইয়াৰ মাজত একেটা ডায়লগকে লৈ একেটা হেৰিকে লৈ আমাৰ গাঁৱলীয়া বিলাকক ফালিবলৈ এই চেলুৱা পিয়াঁজটো আহি গ'ল নিজৰ টিকটক ভিডিঅ' চ' আহক এই চেলুৱা পিয়াঁজটো ভিডিঅ' অলপ আমি উপভোগ কৰোঁ আৰু এই বন্ধ দিনত ঘৰৰ ৰুমতে সোমাই থকা সময়ত আমি অলপ এনজয় কৰোঁ আৰু অলপ ঠেকেছোঁ আমাক চহৰীয়া বুলি উপলুঙা কৰি থকা কেইটামান গাঁৱলীয়াক কৈছোঁ শুনা তোমালোকে কৈ আছা যে তোমালোকৰ ভঁৰালত ধান আছে পুখুৰীত মাছ আছে আৰু বাৰীত তোমালোকৰ ভেজিটেবলে বৰি আছে ঠিক আছে মানি লৈছোঁ তোমালোকৰ আছে কিন্তু কিমান দিনলৈ 21 ডেইজ নহয় জানো 21 ডেইজ তোমালোকৰ যোৱাৰ পাছত এই বাৰীৰ যিখিনি ভেজিটেবল পুখুৰীৰ যিখিনি মাছ ক'ত বিক্ৰী কৰিবলৈ আহিবা আমাৰ চহৰত বিক্ৰী কৰিবলৈ আহিবা আৰু কি কৰিম আমি কিনি খাম তেতিয়া হয়তো তোমালোকৰ ফ্যামিলি চলিব হয় নহয় छाती फोड़ रे मेरे बाबू भैया तुम ठीक हो मार साले का खोपड़ी तोड़ नहीं बो ओ सा खोए এই আমাৰ চেলুৱা পিয়াঁজটো যি নেকি ইমানে বগা মোৰ মোবাইলৰ স্ক্ৰীনত মোৰ ধৰিব পৰা নাই তাৰ কালাৰটো ইমানেই বগা হৈছে কি আনিছে নাজানো হয়তো ফেয়াৰ লভলি আনিছে চাগে নহ'লে বা পঞ্চ পাউডাৰ আনি বগা হৈ গৈছে এই হাৰামিটোৱে কৈছে কি আমাক 21 ডেজ আমাক টাইম দিছে আমি হেনো গাঁৱলীয়াবিলাকে 21 ডেজৰ ভিতৰত হেনো সিহঁতৰ ওচৰতে বস্তু নিবিকিলে আমি হেনো খাবলৈ নাপাওঁ Who the are you to expect loyalty even from your own pet dog? Are you? আৰে কুকুৰ তইহে খাবলৈ নাপাবি আমি নিবিকিলে সি কৈছে কি আমি খাবলৈ নাপাম বাপেকৰ ইনকম লৈ চাগে এটা মোবাইল কিনিলে আৰু মোবাইল কিনাৰ পিছত সেই মোবাইলতে ভিডিঅ' কৰিলে আৰু সেই ভিডিঅ' কৰাৰ পিছতহে আকৌ আমাৰ গাঁৱলীয়াখিনিক কৈছে আমি কি কৰিব নোৱাৰিম খাব নোৱাৰিম আৰে বোপাই তই কি বুজিবি পথাৰত কোৰখন লৈ যেতিয়া আমি খেতি কৰোঁ আৰু সেই খেতি কৰা টকাৰে আমি যেতিয়া বিকি 2 টকা ইনকম কৰোঁ সেইটো যিটো আমেজ বাপেৰৰ পকেটৰ পৰা চুৰ কৰি বা বাপেৰক মিছা কথা কৈ টকা নি ছোৱালীৰ লগত ডেটিঙত গৈ এই ফটোৱা ভিডিঅ'বিলাক বনাই নিজৰ ইমেজ বনাই যিটো তই ফূৰ্তি পাওঁ সেই ফূৰ্তিটোতকৈ আমাৰ 1000 গুণে বেছি
আৰু তোৰ যদি মন আছে আমাৰ গাঁৱলৈ আহিবি, তোক দেখাম আমাৰ গাঁৱত তোৰ চহৰতকৈ অলপ বেছি উন্নত হয়। তোৰ চহৰ মানে ক'ত, তোৰ ঘৰৰ গুৰি ক'ত তই সুধিবি ঘৰত, তোৰ মাৰক সুধিবি, তোৰ দেউতাৰক সুধিবি তোৰ ঘৰ ক'ত, কি কথা, তোৰ পুৰণা শিপাডাল ক'ত। সেই শিপাডালক তই আজি উপলুঙা কৰিছ, তই আমাৰ গাঁৱলৈখিনিক উপলুঙা কৰা নাই, তই শিপাডালক উপলুঙা কৰিছ। তেনে ভিডিঅ'টো আজিলৈ মানে এইটো মোৰ প্ৰথম ৰ'ষ্টিং ভিডিঅ' আছিলে আৰু ৰ'ষ্ট কৰিব নাজানো, তথাপিতো অলপ হ'লেও মানে দিবলৈ চেষ্টা কৰিছোঁ, আপোনালোকৰ মাজত অলপ মনোৰঞ্জন দিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো ভাল পালে যদি লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি এনেকুৱা ধৰণৰ ৰ'ষ্টিং ভিডিঅ' যদি আপোনালোকে চাই দিব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত বেল আইকনটো প্ৰেছ কৰি দিব, যাতে অনাগত দিনত মোৰ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। ধন্যবাদ।